মোৰ লগত বৰ বেয়া দিন চলি আছে, বেয়া সময় আচলতে। মোৰ লগত হ'ল এটা বহুত বেয়া ঘটনা। মোৰ ওজন যদি 60 কেজি হওঁ মই, কিন্তু আচলতে দুখৰ বোজা লৈ থাকিবলগীয়া হৈছে। 120 কিলো ওজন। হয়, বৰ দুখেৰে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুত দুখ মনত। আচলতে আহিলোঁ মই এই বাগানলৈ, কিন্তু বাগানৰ পৰিৱেশ দেখুৱাবলৈ অহা নাই। তো মোৰ দুখৰ জীৱনৰ এটা কথা ক'বৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ৰ'ব বন্ধুসকল, আচলতে দুখৰ বোজা বহুত বেছি হোৱাৰ কাৰণে আপোনালোকক মোৰ NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাবলৈকে পাহৰিছোঁ। আৰু সেয়ে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লগতে নিতুল বৰাৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আচলতে দুখৰ কথাটো এনেকুৱা ধৰণৰ, সাংঘাতিক দুখ। তাৰমানে আপোনালোকে থাৰ্মেলখন চাই নিশ্চয় গম পাইছে, মোৰ হ'ব লগা বিয়াও ইতিমধ্যে ভাগি গৈছে। বৰ দুখৰ কথা। আৰু এনেকুৱা কাৰ কাৰ জীৱনত হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ মানে চব ঠিক ঠাক হৈ গৈছিলে, মানে বিয়া বাৰু পাতিবৰ কাৰণে। ঘৰতো কৈ আছে বোলে এতিয়া বয়সো হৈছে আৰু সৰু সুৰাকৈ 2 পইচা ঘটিবও পাৰিছ, গতিকে বোলে পাৰিলে ক'ৰবাত কেনেবাকৈ এজনী চাহ গতিগ্ৰন্থ লগাই থৈ যাওঁ, লগাই দিওঁ। বা চব ঠিকে আছে। সেইমতে ছোৱালী চোৱা হ'ল। তাৰপিছতে ছোৱালী দেউতাকে ক'ৰবাত বাহিৰত চাকৰি কৰে। তাৰপিছত ছোৱালীজনীও মোৰ পচন্দ হ'ল, আৰু ছোৱালীজনীও মোক পচন্দ কৰিলে। তাৰপিছত পচন্দ কৰাৰ পাছতে এতিয়া চব ঠিকে ঠাকে হৈ গ'ল। তাৰপিছতে দিন তাৰিখো মিলোৱা হ'ল। তাৰপিছত কিন্তু ডাঙৰ কথাটো হ'ল কি, ছোৱালীগৰাকী দেউতাকে মোলৈ ফোন কৰিলে, বোলে হেৰি নহয় বোপা, ভালে আছানে? মই বোলো ভালে আছোঁ দেউতা। এতিয়া কথাটো হ'ল বোলে তোমাৰ ভোটৰ কাৰ্ডখন দিয়াচোন, মানে আৰু মই কৈছোঁ তেতিয়া বোলে আধাৰ কাৰ্ডখন দিলে নহ'ব? নহয় বোলে, তোমাৰ ভোটৰ কাৰ্ডখনহে দৰকাৰ। মই ভাবিলোঁ তেতিয়া চাগে আজিকালি মানে কি হ'ল, বিয়া পতাৰ পাছতো বহুত তেনেকুৱা সমস্যা হৈ থাকে। বিয়া ভাগি যোৱা হয় বা তেনেকুৱা ধৰণৰ, ল'ৰাই ছোৱালীক মানে কষ্ট দিয়ে, বা ছোৱালীও কিছুমান ল'ৰাক মানে ধোকা দিয়ে, এনেকুৱা ধৰণৰ কথা কিছুমান হয় সংসাৰত। আচলতে মই বা সংসাৰ কৰাই নাই, সেইটো অনুষ্ঠানলৈ যোৱাই নাই, যেতিয়া মই জনা নাই কথা। কিন্তু তথাপিতো মই ভাবিছোঁ যে নিশ্চয় চাগে এইটো কোৰ্ট মেৰেজ কৰিবৰ কাৰণে চাগে নিশ্চয় বিচাৰিছে, মানে ভাবি শহুৰ দেউতাই। তাৰপিছত মই সেই অনুক্ৰমে কি কৰিম কি নাই কৰি মই দি দিলোঁ ভোটৰ কাৰ্ডখন। তাৰপিছত ভোটৰ কাৰ্ড দিয়াৰ লগে লগে অলপ পাছতে ফোন আহিলে শহুৰ দেউতাৰ ফালৰ পৰা, বোলে এখন বিয়া বোলে কেঞ্চেল। তেতিয়া মানে মই সাংঘাতিক দুখ কৰিছোঁ, মোক ক'ত কি ভুল কৰিলোঁ। আজিলৈকে চব ঠিকে ঠাকে চলিয়ে আছে, আৰু এনেকুৱা ধৰণৰ মানে কথাত, আৰু এইফালে ছোৱালীৰ ঘৰটো ধৰি লওক হৈ গৈছে। আমাৰ ইয়াতো বহুতে গম পায়, যিহেতু এখন বিয়া হোৱাৰ আগত ছোৱালী ঘৰৰ পৰা ল'ৰা ঘৰৰ পৰা মানুহ অহা যোৱাটো হয়েই। তাৰপিছতে মই চিন্তা কৰিলোঁ ক'ত কি মই গণ্ডগোল লগালোঁ। তাৰপিছত মই তেতিয়া কৈছোঁ যে দেউতা বোলো, বিয়াখন যে কেঞ্চেল কৰিলে আপুনি কাৰণটো কওক, প্ৰকৃততে হ'ল কি, মানে কি ভুল কৰিলোঁ মই। তেতিয়া কৈছে যে মোৰ বয়সৰ ছোৱালী বোলে 29 বছৰ, তোমাক বোলে 68 বয়সৰ বোলে ল'ৰাটোলৈ বোলে কেনেকৈ ছোৱালী দিম। যে মইতো আচৰিত। মই কৈছোঁ দেউতা বোলো মোৰ 68 হোৱা নাই নহয়, 68টো আমাৰ বোলো মা দেউতাহঁতৰ বয়স হোৱা নাই। তাৰপিছত তুমি বোলে ভোটৰ কাৰ্ডটো ভালকৈ চাইছা নাই বোলে? মই কৈছোঁ নাই চোৱাচোন বোলে। হয়, ভোটৰ ID কাৰ্ডত লিখা আছে, মানে বয়সটো কিবা কাৰণত খেলি মেলি হৈ আহিলে 68 বছৰ লিখা আছে। তাৰপিছত বেলেগ দুখ লাগিছে আৰু মই তাৰপিছত ক'লোঁ, হেৰি নহয় বোলো দেউতা বোলো, আপোনাৰ বোলো ভোটৰ কাৰ্ডত কিবা কাৰণত বোলো খেলি মেলি হৈ আহিলে, বহুতো দেখোন বোলো ঘৈণীয়েকৰ নাম বোলো গিৰিয়েকৰ তাত আহে, গিৰিয়েকৰ নাম ঘৈণীয়েকৰ তাত। কিছুমান মই দেখিছোঁ কি কয় এইটো, আপোনাৰ ঘৈণীয়েকৰ ফটো জেগাত গিৰিয়েকৰ ফটো আহে, গিৰিয়েকৰ ফটো জেগাত ঘৈণীয়েকৰ ফটো আহে। মই বোলো এনেকুৱা ধৰণৰ কিবা কিবি এটা খেলি মেলি হৈছে নেকি বোলো, আপুনি আধাৰ কাৰ্ডখন চাওকচোন, আধাৰ কাৰ্ডখন ঠিকে আছে। তাৰপিছত
নহয় বোলে সেইবোৰ খেলি মেলি নাই বোলে, তুমি বোলে বয়সক ফাঁকি দিছা, তোমাক বোলে দেখিলেই গম পায় বোলে বৃদ্ধ পেঞ্চন পাবলৈ হোৱা বোলে বয়স হৈছে। আপোনালোকে কওকচোন বাৰু, মোৰ বাৰু সেই বৃদ্ধ পেঞ্চন পাবলৈ হোৱা বয়স হৈছে নেকি বাৰু? এতিয়া মই যদি দাড়ি চুলিখিনি কাটি দিওঁ নহয়, মোক বহুতে কয় ভাইটি তুমি ক্লাছ 9ত পঢ়িছা নেকি বুলি। মইহে আকৌ সঁচা কথাটো কওঁ দেই, মই আকৌ সেই মিছা কথা নকওঁ বাৰু। তেতিয়া মই কওঁ বোলো নহয় মই এনেকৈ তেনেকৈ কথা, মই বোলো এতিয়া গ্ৰেজুৱেটো কমপ্লিট কৰিলোঁ আৰু এনেকুৱা ধৰণৰ কথা। এতিয়া সেই আপোনাৰ ল'ৰাটোক এতিয়া যিখিনি মানুহে মোক দাড়ি চুলি কাটি দিলে কয় ক্লাছ 9ত পঢ়িছা নেকি, 8ত পঢ়িছা নেকি, তুমি হাফ পেণ্ট এটা পিন্ধি দিলে এতিয়াও আমাৰ ল'ৰাটো বয়সৰ নিচিনা দেখে, ইমান ভাল লাগে। আৰু এতিয়া আকৌ মোক কৈছে বয়সে ভাতি দিলে বোলে বৃদ্ধ পেঞ্চন পাবলৈ হ'ল। তাৰপিছত মই খুব ৰিকুৱেষ্ট কৰিলোঁ বোলো আধাৰ কাৰ্ডটোকে বোলো হেৰি কৰি দিওঁ, পঠিয়াই দিওঁ। তাৰপিছত হ'ব বোলে তুমি বোলে ইমান বোলে হালা গোলা কৰি আছা যেতিয়া বোলে ছোৱালীজনী বোলে তুমি বোলে ফাঁকি দি পিনে নিব বিচাৰিছা, তেন ঢেৰ কথা। মই কৈছোঁ চাওক ফাঁকি দি পিনে এজনী ছোৱালী নিনো হয় নাই বাৰু, সংসাৰ কথা আছে, কাৰণ সংসাৰ দুজন মিলা মিছাৰ মাজত চলা এটা ছিষ্টেমেই হ'ল সংসাৰ। গতিকে তাত বুজাবুজি লাগিব বা সেইখিনি কথা পাছত বাৰু সেইখিনি কৰি ল'ম নিজৰ সংসাৰ হ'লে। তাৰপিছতে এতিয়া কি হ'ল কথাটো, তাৰপিছত মই আধাৰ কাৰ্ডখন দি দিলোঁ। আধাৰ কাৰ্ডখন দিয়াৰ লগে লগে মোক সুধিছে, আৰু মই আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড উলিয়াওঁ, আৰু মইতো ব্যৱসায় বাণিজ্যৰ লগত জড়িত, আৰু সেইবিলাক মোৰ ইমান দৰকাৰ নাই কাৰণে আচলতে মই নাচাওঁ যে মোৰ তাত ভোটাৰ কাৰ্ডত 68 বয়স হৈ আছে বা আধাৰ কাৰ্ডত কিবা খেলি মেলি হৈ আছে। তাৰপিছত আধাৰ কাৰ্ডখন দিলোঁ, দি মেলি তাৰপিছত অলপ পাছত কৈছে তুমি বোলে বাংলাদেশী নেকি বাৰু কৈছে। মই কৈছোঁ কেলে? তাৰপিছত তোমাৰ বোলে ভোটাৰ কাৰ্ডত খেলি মেলি, আধাৰ কাৰ্ডত খেলি মেলি, আচলতে তোমাৰ ঘৰ বোলে অৰিজিনেল কোন জেগাত? মই কৈছোঁ যি জেগাত অৰিজিনেল আছোঁ আমি সেই জেগাৰ পৰাই, আমি সেই জেগাতে জন্ম হৈছোঁ, আজু ককা দিনৰ পৰা সেই একে জেগাতে আছোঁ, মা দেউতা ইয়াই। তাৰপিছতে তেনেকুৱাত ক'লে বোলে তোমাৰ বোলে তোমাৰ নামটো কি? মই কৈছোঁ নমস্কাৰ শহুৰ দেউতা, নিতুল বৰা। নিতুল বৰা বোলে নাই নহয়, তুমি বোলে আধাৰ কাৰ্ডটো ভালকৈ চোৱাচোন। চাইছোঁ আধাৰ কাৰ্ডটোত হয় মাতুল বৰা বুলি আছে। মাতুল বৰা, নিতুলৰ ঠাইত গৈ মাতুল হৈ আছোঁ মই নাজানো, আৰু মোৰ 36, 37 বয়সত যে গৈ পিনে 68 হৈ আছে নাজানো। তাৰপিছত আৰু বিয়া কেঞ্চেল, আৰু পেণ্ডেল চেণ্ডেল গোটেই কথা বতৰা পাতি কৰি সাংঘাতিক দুখত আছোঁ। আৰু আপোনালোকৰ কাৰোবাৰ তেনেকুৱা হৈছে নেকি বন্ধুক জনাবচোন, একদম অন্তৰত দুখ লাগি আছে। মানে মই ভাবিছিলোঁ আৰু বিয়া হ'ব, তাৰপিছত লাহেকৈ আমাৰ সংসাৰ হ'ব, সংসাৰো আহল বহল হ'ব। এতিয়া মানে গোটেইখন ঠেক হৈ থাকিলে, সেইটোৱে এতিয়া মানে এনেকুৱা হৈছে মোৰ ওজনটো মোৰ 60 বছৰ, এতিয়া মই 120 বছৰৰ, মই 120 কেজি মই ওজন লৈ থাকিবলগীয়া হৈছে। তাৰপিছত বন্ধুসকল সেইটো গ'ল। তাৰপিছত তাৰ ঘৰতো কৈছে বোলে মনত দুখ কৰি নিঠিবি, বোলে সংসাৰত কিবা ছোৱালী নাই নেকি, এজনীহে ছোৱালী আছে নেকি? অগণন বোলে ল'ৰাই বোলে কত বোলে ছোৱালী পাই আছে, আজিকালি বোলে এবাৰ বিয়া পতা বোলে আকৌ দুজনীকে পাইছে, সেই এজনলৈ অহাৰ পাছত বোলে এজনী ছোৱালীয়ে বোলে আৰু বেলেগলৈও বোলে গৈছে। গোটেই সংসাৰত বোলে কি হৈ আছে তই দেখাই নাই নেকি? মই বোলো মই নাই দেখা নহয়, মই ঘৰৰ কাম দোকান ব্যৱসায় এইবিলাকত লগত জড়িত হৈ আছোঁ বোলো। সেয়া কৈছে। তাৰপিছত ঘৰত সেনেকৈ ফূৰ্তি ফাৰ্তা কৰাই দিলে মনটো। মই তথাপিতো চিন্তা কৰিছোঁ যদি 68 বয়সটো যদি সঁচাকৈ হৈছে মোৰ, তেতিয়াহ'লে বোলো এটা কাম কৰোঁ, এতিয়া অৰুণোদয় আঁচনি আহি আছে, বৃদ্ধ পেঞ্চনৰ আঁচনি আহি আছে। মই চিন্তা কৰিলোঁ এনেওতো বদনামটো পালোৱেই, পাছত বোলো যি হৈ থাকিব বোলো এই বৃদ্ধ পেঞ্চনৰ আঁচনিটোকে ফিল আপ কৰি দিওঁ। বৃদ্ধ পেঞ্চনৰ আঁচনিটো। তাৰপিছতে মই কি কৰিলোঁ, আমাৰ গাঁৱৰে বাইদেউ এজনী, মানে বাইদেউজনীৰ ওচৰলৈ গ'লোঁ, এই ৱাৰ্ড মেম্বাৰ বাইদেউৰ ওচৰলৈ। মই বোলো হেৰি নহয় বাইদেউ ভালে আছে? মই বোলে, তাৰপিছত কৈছে বোলে ভালে আছে, বোলে আজি বহুত দিনৰ মই নেদেখা মানুহ দেখিলোঁ। মই বোলো এয়া পৰিস্থিতিয়ে বাধ্য কৰাইছে আহিবলৈ, তাকে আহিলোঁ আৰু জেৰক্স কৰি লৈ গৈছোঁ, ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, পাছবুকটো, তাৰপিছতে মা ভাগৰ ৰেচন কাৰ্ডটো। তাৰপিছত গৈ পিনে বোলো মই সেই কি লাগে ডকুমেণ্ট নাজানো, এইখিনি বোলো জেৰক্স কৰি আনিছোঁ। মই বোলো মোক এতিয়া হেৰি লাগে, এই বৃদ্ধ পেঞ্চন লাগে। তাৰপিছত কৈছে বোলে হেৰি নহয় বোলে কি তুমি বোলে ধেমালি কৰিব আহিছা বোলে, তোমাৰ বয়স কিমান আছে? মই বোলো ভোটাৰ আইডিটো চাই লওক। মই গহিনা কৰি দিছোঁ আৰু, কাৰণ শহুৰ দেউতাই এতিয়া মোৰ ৰিজেক্ট কৰিছে, নিশ্চয় কিবা এটা হ'বও পাৰে বোলো। বাৰু বোলো ইফালে নহ'লেও এইপিনে বোলো কিবা এটা আহি থাকিলেও মাহেকত 300কে 250কে কাম এটা চলি যাব।
তাৰপিছত চালে ভোটাৰ আইডিটো 68 বয়স আছে হয়। তাৰপিছত ইয়াত বোলে 68 বয়স আছে থকাটো। তাৰপিছত মই বোলো এতিয়া কি কৰিব লাগে, এতিয়া মানে এপ্লাই কৰি দিব লাগে, ফৰ্ম এখন উলিয়াওক। নহয়, সেইটো কথা নহয় নহয় বোলে। এই ভোটাৰ কাৰ্ডত যে বোলে বেক চাইডে লিখা আছে কিবা এটা চোৱাচোন। তাৰপিছত পঢ়ি চালোঁ, হয় এই ভোটাৰ আইডি দিয়া মানে যিটো জন্মৰ তাৰিখটো, সেইটো কোনো মানে জন্ম তাৰিখ হিচাপে মানে ব্যৱহাৰ নহয়, মানে সেইটো জন্ম তাৰিখ হিচাপে নহয় আচলতে, তাৰমানে ভুল ভ্ৰান্তি হৈ অহাৰ কাৰণে আচলতে মানে সেইটো। তাৰপিছত এনেকুৱা দুখ লাগিলে ঘৰত আহি পিনে কৈছোহি বোলো হেৰি নহয়, বিয়াখনতো নহ'লে আকৌ এইপিনে যে সিপিনে কয় মোৰ বৃদ্ধ পেঞ্চন পাবলৈ হ'ল, আকৌ এইপিনে ৱাৰ্ড মেম্বাৰ ওচৰলৈ আহিলে কয় তোমাৰ বয়সেই হোৱা নাই। তাৰপিছত এই কথা নহয়, খঙতে মই আকৌ চচুবোৱালৈ ফোন কৰিলোঁ। মই বোলো হেৰি নহয় দেউতা, তাৰপিছত কোৱাচোন কৈছে কি হ'ল। তাৰ মই বোলো ৱাৰ্ড মেম্বাৰ ওচৰলৈ গৈছিলোঁ বোলো, এতিয়া মই বৃদ্ধ পেঞ্চন এপ্লাই কৰিবলৈ। তাত দেখোন বোলো ৱাৰ্ড মেম্বাৰগৰাকীয়ে ক'লে বোলো তলত যে লিখা আছে কথাখিনি সেইখিনি বোলো পঢ়ি নাই চোৱা নেকি। তাৰপিছত বোলে কি লিখা আছে, মই কৈছোঁ তলত লিখা আছে যে এই জন্ম তাৰিখটো, এইটো মানে কোনো জন্ম তাৰিখ হিচাপে মানে বা এনেকুৱা হেৰি যিকোনো জন্ম তাৰিখ হিচাপে মানে এইটো পঞ্জীভূত নহয় আচলতে, এইটো এনেই ইয়াৰ কাৰণে দিয়া হৈছে মানে ভোটাৰ আইডিৰ কাৰণে। তাৰপিছত ক'লে আমি বোলে সেইবোৰ নামানো বোলে, বিয়া কেঞ্চেল হ'ল। তাৰপিছত বোলে ছোৱালীজনীও এতিয়া বোলে বেলেগ এটা ল'ৰা আহিলে, ক'বা হেনো ইঞ্জিনিয়াৰ কৰে হেনো, সেইটো আমি ঠিক ঠাক কৰিলোঁ গৈছে। এনেকুৱা দুখ, মই বোলো সেই দুখটোকে বোলো আপোনালোকৰ আগত কওঁ বুলি, ৰুমালখনো নাই, সেই দুখটোকে বোলো আপোনালোকৰ আগত কওঁ বুলি মই বোলো ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপোনালোকৰ কাৰ মানে এনেকুৱা ধৰণৰ হৈছে বাৰু বন্ধুসকল মোক জনাবচোন দেই। আৰু যদি ভিডিঅ'টো চাই অকণমান যদি হ'লেও হাঁহি খোৰাক যোগাব পাৰিলোঁ, মোৰ পেজটোত ফ'ল' টিক এটা মাৰি দিব আৰু চেনেলটোতো অকণমানকৈ ছাবস্ক্ৰাইব কৰি ঠেলি দিব। পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ পৰা আৰু নিতুল পৰা ফেচবুক পেজৰ পৰা বহুত ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইমান টাইম হৈছোঁ। ধন্যবাদ। জয় আই অসম।